দেনগাঁৱৰ নুৰা প্ৰাংগণত অনুষ্ঠিত হৈ যোৱা বৃহস্পতিবাৰৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 244 অনুচ্ছেদ অনুসৰি কোনো মন্তব্য উল্লেখ নকৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে কৰকান্দি পৰিষদীয় সমষ্টিৰ এপিএইচএলচি দলে। চৰকাৰী গাঁওবুঢ়াসকলে শনিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ পৰামৰ্শমূলক সন্মিলন সভা আয়োজন কৰা হয়। কাৰ্বি আংলং জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ প্ৰমুখ্যে বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বালিপথাৰৰ খেলপথাৰত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত শনিবাৰে প্ৰথম মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নমস্কাৰ, আজিৰ প্ৰাইম টাইমলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই মঞ্জু ৰং পিপি। আনপিনে কাৰ্বি আংলঙৰ দেনগাঁৱৰ নুৰা প্ৰাংগণত অনুষ্ঠিত হৈ যোৱা বৃহস্পতিবাৰৰ সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 244 অনুচ্ছেদ অনুসৰি কোনো মন্তব্য উল্লেখ নকৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে কৰকান্দি পৰিষদীয় সমষ্টিৰ এপিএইচএলচি দলে। কাৰ্বি আংলঙৰ দেনগাঁৱৰ নুৰা প্ৰাংগণত যোৱা 25 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যোৱা সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংবিধানৰ 244 অনুচ্ছেদ সম্পৰ্কে কোনো মন্তব্য উল্লেখ নকৰাক লৈ কৰকান্দি পৰিষদীয় সমষ্টিৰ এপিএইচএলচি দলে অসন্তুষ্টি প্ৰকাশ কৰে। উল্লেখযোগ্য যে শুকুৰবাৰে অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তুলিৰাম ৰংহাঙৰ পুত্তলিকা দাহ কৰে কৰকান্দি পৰিষদীয় সমষ্টিৰ এপিএইচএলচি দলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 কাৰ্বি আংলং। শনিবাৰে ডিফুৰ কাৰ্বি আংলং জিলা কংগ্ৰেছ কাৰ্যালয়ত জিলা মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ প্ৰমুখ্যে বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। কাৰ্বি আংলং জিলা কংগ্ৰেছ কাৰ্যালয়ত শনিবাৰে জিলা মহিলা কংগ্ৰেছৰ এখনি সভা অনুষ্ঠিত হৈ যায়। জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰীনা বেপীয়ে আগধৰা উক্ত সভাত অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱ, পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য অশোক তেৰণ, ডক্টৰ মংৱে ৰংপি, খৰচিং ইংটি প্ৰমুখ্যে বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে। উল্লেখযোগ্য যে শনিবাৰৰ উক্ত সভাৰ মূল উদ্দেশ্য আছিল আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছক জয়যুক্ত কৰা। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 24 কাৰ্বি আংলং। অল কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াসকলে শনিবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ পৰামৰ্শমূলক সন্মিলন সভা আয়োজন কৰা হয়। অল কাৰ্বি আংলং চৰকাৰী গাঁওবুঢ়াসকলে শনিবাৰে ডিফুৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কৰ্তৃপক্ষৰ পৰামৰ্শমূলক সন্মিলন সভা আয়োজন কৰে। উল্লেখযোগ্য যে চাৰ্কিৰি টিছো আৰু দৰ্চিং টিমঙে উক্ত সভাটি আঁত ধৰে। ডিফুৰ পৰা চিন্থং ইংটিৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বালিপথাৰৰ খেলপথাৰত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত শনিবাৰে প্ৰথম মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। কাৰ্বি আংলঙৰ নিলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বালিপথাৰ খেলপথাৰত বালিপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত শনিবাৰে প্ৰথম মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। শনিবাৰৰ উক্ত অনুষ্ঠানত বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডক্টৰ নুমল মমিন, নিলিপ এমএচি পবিত্ৰ ৰংপি, জিৰেন ইংটি, মোহন তেৰণ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে উক্ত প্ৰতিযোগিতাটি নিলিপ ৱমেন এফচি দল আৰু খটখটি ৱমেন এফচি দলৰ মাজত অনুষ্ঠিত কৰা হয় আৰু 3-0-1 গলৰ ব্যৱধানত নিলিপ ৱমেন এফচি দলে জয়লাভ কৰে। নিলিবৰ পৰা অনিল চন্দ্ৰ ৰংফাৰৰ প্ৰতিবেদন, নিউজ 24 কাৰ্বি আংলং। আজিলৈ ইমানে। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ। চাই থাকোঁ নিউজ 24 কাৰ্বি আংলং।